নমস্কাৰ বন্ধুসকল, আমাৰ এই ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিব ওলাইছোঁ অসমীয়া কুইজৰ 10টা প্ৰশ্নৰ উত্তৰৰ বিষয়ে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। এটা প্ৰশ্নৰ উত্তৰৰ বাবে আপোনালোকক 5 ছেকেণ্ডকৈ সময় দিয়া হ'ব। আপোনালোকে যদি উত্তৰটো পাৰে কমেণ্ট বক্সত জনাই দিবচোন। এতিয়া আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্ন, টুথপেষ্টৰ আৱিষ্কাৰ কোনে কৰিছিল? উত্তৰটো হৈছে উইলিয়াম এডিছ। কাৰাবাসত থকা কালতেই তেওঁ আৱিষ্কাৰ কৰিছিল। 2 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ আটাইতকৈ ডাঙৰ ফুল কি? আপোনালোকে ভিডিঅ'টো ৰখাই লৈ নোট কৰি ল'ব। উত্তৰটো হৈছে বেকলিজিয়া। ইয়াৰ ব্যাস 30ৰ পৰা 37 চেণ্টিমিটাৰ হয়। সম্পূৰ্ণৰূপে ফুলিবলৈ সময় লাগে 3 দিন। সুমাত্ৰা নামৰ ঠাইত এই ফুল পোৱা যায়। 3 নম্বৰ প্ৰশ্ন, দূৰদৰ্শনৰ প্ৰাৰম্ভিক আবহ সংগীতৰ স্ৰষ্টা কোন? উত্তৰটো হৈছে পণ্ডিত ৰবিশংকৰ। 4 নম্বৰ প্ৰশ্ন, হাৰমনিয়াম কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰটো হৈছে 1818 খ্ৰীষ্টাব্দত ভিয়েনাৰ এণ্টন হেকেন নামৰ এজন লোকে ফিল হাৰমনিকা নামৰ এটি বাদ্যযন্ত্ৰ তৈয়াৰ কৰে। পাছত ফ্ৰান্সৰ দেয়াবে নামৰ এজন লোকে 1840 চনত হাৰমনিকাৰ নতুন ৰূপ দি বৰ্তমানৰ হাৰমনিয়াম তৈয়াৰ কৰে। 5 নম্বৰ প্ৰশ্ন, কম্পিউটাৰ কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰটো হৈছে চাৰ্লছ বাৰ্কলি। 6 নম্বৰ প্ৰশ্ন, এছটিডি, আইএছডি আৰু এফএএক্সৰ সম্পূৰ্ণ নাম কি? উত্তৰটো হৈছে এছটিডিৰ সম্পূৰ্ণ নাম ছাবস্ক্ৰাইবাৰ্ছ ট্ৰাংক ডায়ালিং। আইএছডিৰ সম্পূৰ্ণ নাম ইণ্টাৰনেশ্যনেল ছাবস্ক্ৰাইবাৰ্ছ ডায়ালিং। এফএএক্সৰ সম্পূৰ্ণ নাম ফেচিলিটি অফ অট'মেটেড জেৰক্স। 7 নম্বৰ প্ৰশ্ন, হেপী বাৰ্থডে টু ইউ গীতটি কাৰ ৰচনা? উত্তৰটো হৈছে 1936 চনত দিলদাৰ পেটিহিলে এই গীতটো ৰচনা কৰিছিল। 8 নম্বৰ প্ৰশ্ন, আইচক্ৰীমৰ আৱিষ্কাৰ কেতিয়া আৰু ক'ত হয়? উত্তৰটো হৈছে 1660 খ্ৰীষ্টাব্দত ফ্ৰান্সত আৱিষ্কাৰ কৰিছিল। 9 নম্বৰ প্ৰশ্ন, কোন ৰজাৰ ৰাজত্বকাল অতি কম আছিল? উত্তৰটো হৈছে শ্ৰীলংকাৰ বিক্ৰমবাহু
অভিষেকৰ মাত্ৰ 2 ঘণ্টাৰ পাছতেই তেওঁৰ মৃত্যু হয়। 10 নম্বৰ প্ৰশ্ন, কোনবিলাক লোক মেগী নামেৰে পৰিচিত আছিল? উত্তৰটো হৈছে যীশু খ্ৰীষ্টৰ জন্মৰ সময়ত যি 3জন বিদেশীয়ে নৱজাতকক আশীৰ্বাদ দিবলৈ আহিছিল, তেওঁলোক মেগী নামেৰে পৰিচিত আছিল। আপোনালোকে যদি আমাৰ এই ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। আৰু আমি নতুনকৈ দিয়া ভিডিঅ'বোৰ প্ৰথমতে চাবৰ বাবে কাষতে থকা ঘণ্টিটো এবাৰ বজাই দিব। ধন্যবাদ।